বিগত 19 বছৰ বিপিএফ দলত মই সক্ৰিয়ভাৱে কাম কৰিছিলোঁ। মই বিপিএফ দলটো এৰাৰ মূল কাৰণ হ'ল আমাৰ বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী মানুহজন সাদা ভালে, কিন্তু তেওঁক আমাৰ দলৰ কিছুমান নেতাই মিছগাইড কৰে। যিটো মিছগাইড কৰিলে আমাৰ দলৰ বহুত ক্ষতি হয়। তো আমাৰ দলৰ যিটো ডিচিপ্লিন নীতি শৃংখলা সেইমতে আমাৰ দলটো চলা নাই। কিছুমান আমাৰ বিপিএফ দলৰে মানে স্বাৰ্থপৰ নেতাবিলাকে নিজৰ ইচ্ছামতে তেওঁলোকে বেছি কোৱালিফাইডো নহয়, মানে ক'বলৈ গ'লে নন কোৱালিফাইড। তেওঁলোকে আমাৰ নিচিনা MA পাছ ল'ৰা এটাক মানে বেলেগ ৰাস্তা দি লৈ যাব খোজে। মানে তেওঁলোকৰ যি ইচ্ছা তাকে অৰ্ডাৰ দিয়ে, যি ইচ্ছা তাকে কৰে। তেওঁলোকৰ টকা পইচা লেনদেন যথেষ্ট দুৰ্নীতি আছে, যাৰ কাৰণে তেওঁলোকৰ লগত মোৰ মিলা নাই। তেওঁলোকৰ পৰা মই বহুত অশান্তি পাইছোঁ, যাৰ কাৰণে মই বিপিএফ দল এৰি আজি EPPL দলৰ দলীয় নীতি আদৰ্শ মই ভাল পাই মই আজি EPPL দলত যোগদান কৰিছোঁ। আমাৰ EPPL দলৰ যিজন কেণ্ডিডেট মাননীয় জয়ন্ত বসুমতাৰী ডাঙৰীয়া, বিজেপিৰ সমৰ্থিত দলৰ সন্মানীয় কেণ্ডিডেট, জিতাটো 100% নিশ্চিত। তেওঁ কোনো ফেক্টৰে নহয়, মানে BPF কোনো ফেক্টৰে নহয়, তেওঁ বহুত ভোটৰ ব্যৱধানত জিতি যাব, এইটো 100% চিয়'ৰ। আজি মোৰ লগত 20 জন জইন হৈছে, 23 জন জইন হৈছে, আৰু বহুত মানুহ আহিব খুজিছিল। মোটামুটি 5-6 জন মানুহ ৰেডি হৈ আছে, কিন্তু হয়তো গাড়ী ঘোঁৰাৰ অভাৱত আজি লৈ অহা নাই। তেওঁলোকে পিছত জইন কৰিব। আমি আজি যি নতুনকৈ 23 জন জইন হৈছোঁ গোটেইখিনি BPF দলৰ। আৰু মই চালবাৰী ডিষ্ট্ৰিক্ট কমিটিৰ BPFৰ ছেক্ৰেটাৰী আছিলোঁ। আমাৰ পশ্চিমহলী প্ৰাইমেৰী ইউথ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী আহিছে আলম চৰোৱাৰ, আৰু আমাৰ প্ৰাইমেৰী BPF দলৰ ভাইচ প্ৰেছিডেণ্ট, ইউথৰ ভাইচ প্ৰেছিডেণ্ট, তেনেকুৱা ওৱান অফ দ্য ছেক্ৰেটাৰী, এনেকুৱা বিভিন্নজনে বিভিন্ন পুটপলি পদত আছিলে। আৰু BPFৰ পুটপলি পদত বহুখিনি আহিব বুলি মোৰ লগত যোগাযোগ কৰি আছে। মোটামুটি মথনগিৰি সমষ্টিৰ পৰা আজিৰ ডেটতো মোটামুটি প্ৰায় 1000 জন মানুহে মোৰ লগত যোগাযোগ কৰি আছে EPPL দলত যোগদান কৰিব 2-1 দিনৰ ভিতৰত। এতিয়া আমাৰ EPPL দলৰ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ পৰামৰ্শ মতে দলৰ নীতি আদৰ্শ আমি বজাই ৰাখি আমি ৰাইজৰ সহায় সহযোগ বিচাৰি আগবাঢ়ি লৈ যাম। আৰু আমাৰ লগত সমৰ্থিত আছে বিজেপিৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী, তেওঁ বহুত এক্সেলেণ্ট পলিটিকেল লিডাৰ। তেওঁক মই যথেষ্ট ভাল পাওঁ, তেওঁক মই যথেষ্ট সমৰ্থন দিওঁ। আৰু আমাৰ মাননীয় এই EM আমাৰ মথনগুৰি সমষ্টিৰ MCLA গৌতম দাস ডাঙৰীয়া, তেখেত বৰ্তমান BTR গভৰ্ণমেণ্টৰ गुनगोनां गोजौ सोलोंथाइ लानो गोसो गुदुं मेट्रिक पास जानाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। बड'लेण्ड स्टार एकाडेमियाव फरायसाफोरनि मुं थिसननाया सोलिगासिनो। क'क्राझार सहरनि साहा फारसे साखाथि तितागुरिनि समबाय मावख'नि साखाथियाव थानाय बड'लेण्ड स्टार एकाडेमि जुनियर कलेजाव 2024-25 सोलोंथाइ बोसोरनि थाखाय हायार सेकेन्डारि थाखोआव गुनगोनां सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय मुं थिसननाय हाबाफारिया सोलिगासिनो। 2024 मायथाइयाव गायसनजानाय बड'लेण्ड स्टार एकाडेमियाव फोरोंथाइ मोननाय रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स, कमार्स एन्ड आर्ट्स मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुनगोनां सोलोंथाइ होनो आवगायदों। बड'लेण्ड स्टार एकाडेमि जुनियर कलेजाव मुं थिसननोब्ला फरायसाफोरा माखासे मोजां खाबुफोरखौ मोननो हागोन। सिगांसिन मुं थिसननाया सा 10 फरायसुलिफोरा फिस होनाङालासे फ्रि एडमिशन मोननो हागोन। गासैबो फरायसुलिफोरनि मुं थिसननायनि मासुलखौ 30% रेहाय होनाय जागोन।
75% नम्बर लानानै उथ्रिसार जानो हानाय फरायसा फरायसुलिफोरनि थाखाय एडमिशन फिसखौ 40% रेहाय होनाय जागोन आरो 85% नम्बर लानानै उथ्रिसार जानो हानाय फरायसा फरायसुलिफोरनि थाखाय एडमिशन फिसखौ 100% बाङायनि खाबुखौ होनाय जागोन। हौवासा आरो हिन्जावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जाग्रा आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुखौ मोननो हागोन। बेजों लोगोसेयैनो JEE नीट आनजादनि थाखाय बेसेन नाङै कचिं मान्थलि मक टेस्ट आरो आर्ट्स स्ट्रिमनि फरायसा फरायसुलिफोरनि थाखाय काउन्सेलिं बायदि बायदि उफ्रा फराफारिफोरनि फोरोंथाय खाबुफोरखौ मोननो हागोन। बिदिब्ला मानोथो गोबाव खालामनो नोंथाङाबो गुनगोनां गोजौ सोलोंथाइ लानो थाखाय बड'लेण्ड स्टार एकाडेमियाव मुं थिसननायनि खाबुखौ लादो। बांसिन आबुङै मिन्थिनो थाखाय गाहायाव होनाय मबाइल नम्बर फोनांजाब खालामदो। मबाइल नम्बर 6000349997 7638008149 6003494371